কিন্তু ব্ৰিটিছৰ হাতৰ পৰা এই স্বাধীনতা লাভ কৰাৰ সম্ভাৱনা আছিল জাতিৰ পিতা মহাত্মা গান্ধী নেতাজী সুভাষ চন্দ্ৰ বসু জৱাহৰলাল নেহৰু ভগত সিং কুশল কোঁৱৰ এতিয়া আমাৰ আজিৰ অনুষ্ঠানটোৰ মুখ্য অতিথি শালবাৰী মহকুমাৰ মুখ্যাধিপতি নীলকণ্ঠ পাঠক ডাঙৰীয়া এয়া ডিষ্ট্ৰিক্ট এক্সিকিউটিভ ফ'ৰ্চ নি কণ্টিনজেণ্ট আৰু ৰিকৰ্ড এজেণ্টে নজৰুল ইছলাম বিঠঙা দ্বিতীয় শাৰীত আছে চালবাৰী কলেজৰ NCC বয়স টিম আৰু এই টিমক নেতৃত্ব দিছে সুদান দৈমাৰী তেওঁলোকৰ পিছত এয়া NCC গাৰ্লছ টিম চালবাৰী কলেজ আৰু ফ্লেগ কমাণ্ডাৰ প্ৰণীতা দৈমাৰী তেওঁলোকৰ পিছত আছে চালবাৰী গাৰ্লছ হাই স্কুল কমাণ্ডাৰ শ্যামা মুছাহাৰী আৰু ফ্লেগ কমাণ্ডাৰ নিজৰা মুছাহাৰী তেওঁলোকৰ পিছত চাউলবাৰী হায়াৰ ছেকেণ্ডেৰী স্কুল গাৰ্লছ জুনিয়ৰ কমাণ্ডাৰ জেৰিফা ৱাহিদ আৰু ফ্লেগ কমাণ্ডাৰ মৌচুমী খাতুন